নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী পৰা যোৱাকালি সন্ধিয়া প্ৰায় 5:34 মান বজাত গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া শেষ নিশ্বাস ত্যাগ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বিয়োগত সমগ্ৰ দেশতে হুকাকুল পৰিৱেশৰ সৃষ্টি হয় বহুদিন ধৰি গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ থকাত যোৱাকালি সন্ধিয়া প্ৰায় 5:34 মান বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে তেওঁ বিয়োগত সমগ্ৰ দেশৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাহুল গান্ধীৰ লগতে কেইগৰাকীমান নেতাই টুইটাৰ যোগে শোক প্ৰকাশ কৰে কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কান্থিলাংছত পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি সেই ঠাইত অধিক সৌন্দৰ্যময় কৰি তুলিবলৈ পথ মেৰামতিৰ লগতে 3 বক্সেছ ব্ৰিজ ৰিটেইনিং ৱালছ আদিৰ নিৰ্মাণ কৰে যোৱা 23 নৱেম্বৰ সোমবাৰে নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কান্থিলাংছত পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি সেই ঠাইত কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ ডিপুটিৰ অধ্যক্ষ ৰিতেশ ইংহি আৰু হাওৰাঘাটৰ MLA জয়ৰাম ইংলেঙৰ নিৰ্দেশ অনুযায়ী অসম দৰ্শন পৰিকল্পনাৰ ঠিকাদাৰ মিণ্টু বৰাই 3 বক্সেছ ব্ৰিজ দুটা আৰু ৰিটেইনিং ৱালছ আদি নিৰ্মাণ কৰাৰ লগতে টুৰিজম ডিপাৰ্টমেণ্টৰ সৈতে খোৱা বোৱা কৰা ঠাইৰ লগতে জিৰণি কোঠাসমূহত 3D ছবি অংকন কৰে তাৰ উপৰিও SOPD টকাৰে 3.2 কিলোমিটাৰ পথ ৰিপেয়াৰ এণ্ড মেইনটেনেন্স কাৰ্য অৱলম্বন কৰে ভতুং আজিৰ পৰা আনন্দৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ বালিপথাৰ সমষ্টিৰ অন্তৰ্গত নাম্বৰ আদৰ্শ গাঁও শ্ৰীমতী চেলিবন লেকথেপিয়ে নিজাববীয়াকৈ 2 মাহৰ বাবে নাম্বৰ আদৰ্শ কমিউনিটি হলত উইণ্টাৰ ডেন্স কেম্পৰ আৰম্ভণি কৰে বৰ্তমান সময়ত জানিবলগীয়া শিকিবলগীয়া বহুতো আছে যদিও ভিতৰুৱা গাঁৱৰ নৱপ্ৰজন্মৰ টকা পইচাৰ উপৰিও বহুতো অসুবিধাৰ বাবে শিকিবলগীয়া তথা জানিবলগীয়া দিশৰ পৰা বঞ্চিত হৈ আছে এনেতে বালিপথাৰ সমষ্টিৰ নাম্বৰ আদৰ্শ গাঁৱত চেলিবন লেকথেপিয়ে নিজাববীয়াকৈ নাম্বৰ আদৰ্শ কমিউনিটি হলত 2 মাহৰ বাবে উইণ্টাৰ ডেন্স কেম্প অনুষ্ঠিত কৰে গাঁৱৰ সকলো ল'ৰা ছোৱালীক নৃত্যৰ প্ৰতি এখোজ আগুৱাই নিয়াৰ এই পদক্ষেপত গাঁওবাসীয়ে তাইক ধন্যবাদ জ্ঞাপন কৰে বালিপথাৰৰ পৰা যত্ন সিংহৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া আনপিনে কৰকান্দি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সামিলাংছৰ মিনি ষ্টেডিয়ামত মাইনৰিটি মৰ্চা কমিটিৰ সদস্যসকলে প্ৰাথমিক কাৰ্যকৰী সভা অনুষ্ঠিত কৰে কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ 14 নং কৰকান্দি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সামিলাংছৰ মিনি ষ্টেডিয়ামত যোৱা 23 নৱেম্বৰ সোমবাৰে মাইনৰিটি মৰ্চা কমিটিৰ সদস্যসকলে প্ৰাথমিক কাৰ্যকৰী সভা অনুষ্ঠিত কৰে এই সভাত বিজেপি মাইনৰিটি মৰ্চাৰ ডিস্ট্ৰিক্ট কমিটিৰ সভাপতি ৰবীন্দ্ৰ কৰকান্দি বিজেপি ব্লক মণ্ডলৰ সভাপতি দলয় ইংতি আৰু সামিলাংছ টাউন কমিটিৰ অধ্যক্ষ ৰবীন্দ্ৰ পৰিও বিজেপিৰ মৰ্চাৰ সদস্য সকলো উপস্থিত থাকে সামিলাংছৰ পৰা জিৰচং তেৰাঙৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া আজিৰ বাতৰি ইমানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া